हेलो फ्रेंड्स সকলোকে মোৰ ইউটিউব চেনেল এনসি ক্ৰিয়েচনলৈ স্বাগতম জনাইছো। আজি মানে অলপ মানে এটা বৰ বেলেগ এটা কাম কৰিবলৈ গৈ আছো। কাম কৰিব মানে কাম মই নকৰো কৰিব তাৰ আগতে মই মানে আজি অলপ অভিজ্ঞতাটো লৈছো। মানে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এটা বৰ বেলেগ ধৰণৰ কথা শিকিব পাৰিব। কিয়নো আগতে ভৱিষ্যতলৈ আপোনালোকে যদি কামটো কৰিব বিচাৰে বা তেনেকুৱা এজন হ'ব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি ভালদৰে জানিব পাৰিব। আৰু মই ভালকৈ নাজানো, একচুৱেলি ময়ো ভালকৈ নাজানো, তথাপিতো আপোনালোকক কিছুমান চিনাকি কৰি দিম আৰু সেইমতে আপোনালোকে কৰি যাব। ব'লক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বৰ মস্তি আছে, জোকাৰি দিয়ে একদম। এয়া আছে দেই, এয়া ড্ৰাইভাৰ এয়া বহি আছে আৰু এতিয়া আমি গৈ আছোঁ একদম আৰু এনেকৈ যাবলৈ তালৈ যাম। সঁচাকৈ বহুত বেছি ভাল লাগে, মানে পুৰা জোকাৰি দিয়ে একদম। এতিয়া আমি আহি পালোহি। মানে ইয়াত যে দেখিছে যিমানখিনি মাটি আছে গোটেই মাটিখিনি চহাব, গতিকে মানে বিভিন্ন ধৰণৰ খেতি কৰিব, গতিকে এইখিনি যিমান আছে গোটেইখিনি হাল বাই দিব। এতিয়া মই বহি আছোঁ ট্ৰেক্টৰখনত। এতিয়া ট্ৰেক্টৰখনৰ চিনাকি পৰ্ব অনুষ্ঠান আছে, মানে ট্ৰেক্টৰখন মানে ক'ত কি কোনটো কি কাম কৰে। আৰু এইডাল কয় ষ্ট্ৰেং ন, এইডাল ষ্ট্ৰেং আৰু এইডাল গিয়াৰ কেইটা আছে? চাৰিটা পাঁচটা আছে অঁ। আৰু এইডাল এক্সেলেটৰ, এইডাল ল' গিয়াৰ হাই গিয়াৰ, এই ল' গিয়াৰ হাই গিয়াৰ অঁ। আৰু তাৰপিছত এইফালে আছে এইটো হাইড্ৰলিকৰ উঠাব প্লাছ এক্সেলেটৰ, এই ব্ৰেক, এই এক্সেলেটৰ, এইটো ষ্টাৰ্ট অফ অন, আৰু এইডাল দুডাল যে আছে, দুডাল কিহৰ? এইটো ব্ৰেক এই দুটা চকা ব্ৰেক, দুইটা চকা ব্ৰেক অঁ। আৰু এইফালে এইডাল আছে, এইটো যে হাল যে বাই পুৰা হুইল, এইটো ক্ৰছ কয়, এইটো ক্ৰছ অঁ। এইডাল উঠা নমা কৰে এইডালে। আৰু এইখন কি বুলি কয়, এইখন এই তলৰ এডাল লগাইছে, এইখন নাঙল থাকে, এইটো কি বুলি কয়? এইটো ৰোটাভেটৰ দেই। আৰু ইয়াত বিভিন্ন ধৰণৰ লগাব, আপোনালোকে ৰোটাভেটৰ লগাব পাৰে, তাৰপিছত আপোনালোকে নাঙল লগাব পাৰে, আপোনালোকে কাঁহী লগাব পাৰে, বিভিন্ন ধৰণৰ বস্তু আছে। ব'লক এতিয়া অলপ আকৌ বেলেগ এফালে গৈ লওঁ, হাল বাই লওঁ এতিয়া। এইটো যে দেখিছে, এই বস্তুটো হৈছে বহুত স্পীডত ঘূৰে। মানে মাটিত আপুনি যেনেকুৱা ধৰণৰ বস্তু নাথাকক লাগিলে সকলো জাবৰ জোথৰ এনেকুৱা পচা বাঁহ কাঠ যি হওক চব একেলগতে ভাঙি গুৰি কৰি দিয়ে। মানে কৈছে মানে শিলৰ বাহিৰে সেইটোতো নোৱাৰে। গতিকে মানে আজিকালি কি হৈছে, সকলোৱে যন্ত্ৰ ব্যৱহাৰ কৰে, মানে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ ভিতৰত বিভিন্ন কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰে। আৰু এতিয়া অতি সোনকালে আপুনি বিঘা মাটি, হেক্টৰ মাটি আপুনি বাই অতি কম সময়ৰ ভিতৰতে আদায় কৰি দিব পাৰে। আৰু আজিকালি কি হৈছে, কঠীয়া ৰোৱাৰ পৰা আৰম্ভ কৰি ধান কটালৈকে, মানে চপোৱালৈকে সম্পূৰ্ণ যন্ত্ৰৰ যোগেদি কৰা হয়। আনকি মৰণাও আজিকালি গৰু ম'হৰ সলনি যন্ত্ৰ ব্যৱহাৰ কৰে। মানে শুনিছে কিবা এনেকুৱা কিবি মেচিন ব্যৱহাৰ কৰে, বিভিন্ন ধৰণৰ মেচিন ব্যৱহাৰ কৰা। হয়তো মই মেচিনৰ এতিয়া নামখিনি সম্পূৰ্ণৰূপে নাজানো। সঁচাকৈ আজিকালি মানে যিটো কাম কৰিবলৈ 1.5 মাহ 2 মাহৰ প্ৰয়োজন হ'ব, সেই কামটো অতি কম দিনৰ ভিতৰতে কৰি আজৰি হ'ব বিচাৰে। সঁচাকৈ খেতি পদ্ধতি বহুত বেছি উন্নত হৈ গৈ আছে। মাতে একদম কাম তলা কৰি দিব, ফালি দিব ধৰিছে কাম একদম এনেকুৱা চিঞৰিব লগা হৈছে, আপোনালোকে গম পাইছে চাগে। এতিয়া ট্ৰেক্টৰৰ পাছে যাম। মানে এখন এতিয়া শক্তিমান ট্ৰেক্টৰৰ শক্তিটো ইমানেই বেছি যে মোৰ গাত যেন যিমানখিনি শক্তি আছিলে যেন গোটেই শক্তি মানে যেন গোটেইটো শক্তিকণ যেন একেবাৰে চুহিয়ে পেলালে। একদম যেন মানুহটোৱে যেন এতিয়া লেবেজান হোৱা নিচিনা হৈছে। মানে সেইকাৰণে মই ট্ৰেক্টৰৰ পৰা নামি এতিয়া ট্ৰেক্টৰৰ একদম পোকৰে দৌৰি আছোঁ। উপায় নাই মানে, সঁচাকৈ যেন মানুহটোৱে একেবাৰে একদম দুৰ্বল কৰি দিছে। সঁচাকৈ গোটেইখন মানে ইমানেই কঁপাই দিয়ে, দেহৰ প্ৰতিটো অংগই একদম যেন লৰি যায়, তেনেকুৱা যেন এটা ফিল হয়। হাল বাই হৈ গ'ল ট্ৰেক্টৰ, এতিয়া নামি যাম আৰু। বাহ
বম মজা লাগিলে মানে কি জানে একদম গোটেইখন কপাই পেলাই আপোনাৰ একদম গাৰ প্ৰতিটো অংগই একদম পুৰা জোকাৰি দিয়ে বেয়া জোকাৰি দিয়ে এইখন চক এইখন হৈছে মানে ইমান দেৰি যে হাল বাই আছিলে এইখন মা কচম পকাই পেলাই গোটেইখন বাহ এইখনতে উঠি গোটেইখন তাকলু ঘোলা দিয়ে একদম পুৰা কপাই দিলে আজি আৰু ইমানে ভিডিঅ'টো যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ নাই বাই